মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু আজি হৈছে শিক্ষক দিৱস এটা পবিত্ৰ দিন আমাৰ সকলো শিক্ষকৰ বাবে এই চেগতে মোৰ ফালৰ পৰা সকলো শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আজিৰ দিনটো আমাৰ স্কুলত কেনেদৰে পালন কৰোঁ কি কৰোঁ আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব এতিয়া কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন আৰু এই বন্তি প্ৰজ্বলন কৰিছে আমাৰ বিদ্যালয়ৰ অধ্যক্ষা বাইদেৱে দেৱৰ জন্মদিন আৰু তেখেতৰ জন্মদিনটোকে আমাৰ ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আহিছে পালন কৰি আহিছোঁ বা মই কিবা ভুল কাম কৰিলে তাৰ কাৰণে পিটিছিলে অৰ্থাৎ মোক বহুত মৰম কৰিছিলে মই কিন্তু মৰমটো দেখা পোৱা নাছিলোঁ এই যে মোক পিটিছিলে তাৰ পিছফালে এজন শিক্ষকৰ মোৰ প্ৰতি কিমান ভাল পোৱা আছে কিমান মৰম সোমাই আছে সেইটো বুজা নাছিলোঁ আৰু সেই ছাত্ৰ ছাত্ৰীয়ে এইটো মনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে বৰ সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিছিল কিন্তু কপিৰাইট আহিব বুলি মই গানবোৰ দিব পৰা নাই আশা কৰিছোঁ আপোনালোকে এনেদৰেই চাই ভাল পাব
से नहीं जो तेरे लिए सो दर्द कहे मैं वो बुझे अयाम सदा चाहे जाने मेरी ये रहे न रहे মহান গুরু তুমি কৃষ্ণ ফলকত নিমজ্জতমথা জ্বলোৱা জ্ঞানৰ চাকি অগ্নি তপ্ত তুমি তুষাৰ শীতল প্ৰজ্ঞাৰ জিলিকনি দুচকু সজল শেষত আমি এনেদৰে সকলোৱে এপাক বিহু নাচিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও এনেকৈ অলপ বিহু নাচিব পালে বা যিকোনো গানত নাচিব পালে তেওঁলোকে অকণমান ভাল পায় আৰু আমি তেওঁলোকক অকণমান সুবিধা কৰি দিলোঁ। আৰু এই চেগতে মই আমাৰ প্ৰাইভেট বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো পালন কৰাৰ বাবে। আৰু শিক্ষক হিচাপে এইবাৰ মোৰ প্ৰথম শিক্ষক দিৱস আৰু এটা নতুন